কৃষ্ণ শংকৰগুৰু সকলোকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনসমূহত যাতে ভগৱান কৃষ্ণই তেওঁলোকক কৃপা কৰে তাৰে কামনা কৰিছোঁ। যিহেতু পবিত্ৰ ভাদ মাহত অসমৰ সকলো চুকে কোণে থকা গাঁও ভূঞে হৰিৰ গুণানুকীৰ্তন কৰিব আৰু সেয়েহে মই আজি তেজপুৰৰ জামুগুৰিহাটত অনুষ্ঠিত খেনচোৱা গাঁৱত অৰ্থাৎ তেজপুৰ জিলাৰ পালনাম থানত আজি মই উপস্থিত হৈছোঁ আৰু তেওঁলোকে এই পালনাম থানত কেনেদৰে হৰিৰ গুণানুকীৰ্তন চৰ্চা কৰি আছে তাক অকণমান আপোনালোকৰ আগলৈ প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। ব'লকচোন আমি যাওঁ এই তেজপুৰ জিলাৰ মহাপালনাম থানলৈ। আৰু শেষত মই এয়া তেজপুৰ জিলাৰ যি পালনাম থান, এই পালনাম থানত এতিয়া উপস্থিত হ'লোহি। ইয়াত যিহেতু ৰাতিপুৱাৰ পৰাই নামৰ চৰ্চা কৰিয়ে আছিল আৰু এতিয়া আয়তীসকল আহিছে, এই আয়তীসকলে তেওঁলোকৰ গুণানুকীৰ্তন কৰিব। এয়া আপোনালোকক মই দেখুৱাম। আপোনালোকক মই দেখুৱাইছোঁ এই পালনাম থানৰ যি পৰিৱেশ, এই পৰিৱেশটো মই দেখুৱাইছোঁ।